Ê bà đàn, কি কৰিছ? আব কথা এটা হ'ল নহয়। কি কথা? এই ভদিয়ে BMW ল'লে নহয়। মই কি কৰিম? মই বোলো গাড়ী পাৰ্টি খাব যাওঁতে বোলো তহঁতৰ ঘৰতো সোমাই যাওঁ, খবৰ এটা দি যাওঁ আৰু ন। ভাল লাগিব আৰু। বহুত কাম আছে মোৰ, মই যাব নোৱাৰোঁ। নহয়, তোক মতাও নাই। নাযাওঁ। কথা এটা কচোন বাৰু তই। কি? ভদিয়াই যে গাড়ী ল'লে, অকণো জ্বলা নাই নে? সি গাড়ী লৈছে, মই কিয় জ্বলিম? অকণমানো জ্বলা নাই। নাই জ্বলা। নাই জ্বলা। 1 ইঞ্চিও নাই জ্বলা। নাই জ্বলা। কথা এটা কচোন। ক। তই 10 চেণ্টিমিটাৰো নাই জ্বলা নে? তই গলি নাই ইয়াৰ পৰা। গৈছো। কেনেকুৱা ফাল্টু মানুহ আহে বে। শুন, তই 20 চেণ্টিমিটাৰো নাই জ্বলা নে? ভিতৰ ভাই তোক গলা। A few moments later. ঐ ভাই, মই ইয়াত আছো বুলি নকবি। ঠিক আছে কাকো নকওঁ। ঐ এইফালে আহ। কি হ'ল? কাকো নকবি। আবে নকওঁ বুলি কৈছো নাই, তই কেলে চুবাই আছ? নকওঁ। ঐ শুন না। আকৌ কি হ'ল? কাকো নকবি দেই। মদৰ বটল মাৰি মাথাত ভাঙি পেলাম। নকওঁ বুলি কৈছো নাই তোক কেলা। লুকাই থাক। 3 weeks later. ঐ কেলা, ঘৰত কোন আছ বে? অঁ দাদা, বহকচোন বহক। মই ইয়াত বহিব অহা নাই। ঠিক আছে, উঠিয়ে থাকক তেন্তে। মানে তই বহিব নকওঁ? না বহক এনেই ধামলি কৰতা হে আমি। বহক। ধন্যবাদ। কি সকামত আহিলে বা আপুনি? সকাম? কি সকাম? মই ইয়াক জ্বলিব অহাবোৰক জ্বলাব আহিছোঁ। মানে কথাটো ভালকে বুজাই কওকচোন আপুনি। চালা গাড়ী এখন লৈছোঁ, এটা মক্কেলে তামাম জ্বলিছে মোৰ গাড়ী দেখি। সেইবাবে তাক আজি পিচ কৰি কাটিম। অঁ, তেনেকুৱাবোৰক একদম কাটি পেলোৱাই ভাল। জীয়াই থাকিনো কি কৰিব জানো, একো বুজি নাপাওঁ। মানে তই মোক ক্ৰিমিনেল বনাব বিচাৰিছ? নহয় মানে অ'। তেন্তে কৈছ কিয়? মুখৰ পৰা চিলিপ মাৰিলে অ'। গাড়ী নিবি তই, গাড়ী নি। শুনিছো ইয়াত লুকাই আছে সি বোলে? নাই, ইয়াত ক'ত? কেনেকৈ? ক'ৰ পৰা আহিব কহি? হয়তো বিচনাত হয়তো। কুকুৰ টুকাজি কুকুৰ ওলাই আহ। ঠিকছে দিয়ক আজি ইয়াক, ঠিকছে দিয়ক। শুনিছো তইও জ্বলিছ বোলে। মই কিয় জ্বলিম? পানী খাওক। খাই দিয়ক। নেখাওঁ, ইয়াক খাই লওঁ, তাৰপাছত খাম।
সেইবাবে কোনোবাই উন্নতি কৰিবলৈ ল'লে জ্বলিব নাপায় এনেকুৱা দেখা হয় বুজি পালে আহি আছো নমস্কাৰ মোৰ নাম অভিলাষ আপোনালোকে চিনি পায় সকলোৱে মানে এইবাৰ প্ৰথমে ভিডিঅ'টো একেবাৰে শেষৰ ফালে মই কিবা এটা ক'বলৈ লৈছোঁ মানে 1 ইঞ্চি কম মানে ইমান কষ্টৰে আমি ভিডিঅ'বোৰ বনাই থাকোঁ আমি মানে ময়ে দেই স্ক্ৰিপ্ট লিখোঁতে আপোনাৰ এদিনে ধৰি থওক মানে তাত কিবা এটা কেপশ্যন লিখিবলৈ হ'লে হাঁহি উঠা তেনেকুৱা এটা লিখোঁতে মোৰ এদিন লাগে তাৰপৰা ভিডিঅ'টো শ্বুটিং কৰোঁতে এদিন লাগে এডিটিং কৰোঁতে এদিন তাৰপৰা আপলোড কৰোঁতে আকৌ এদিন আকৌ নেট পেক ভৰাই মানে 720 যদি প্লে' কৰিবলৈ হয় আপোনাৰ 1 GB 1.5 GB তেনেকুৱাবোৰ গুচি যায় মানে কষ্ট অলপ হয় না আপোনাৰ তাকো বেকগ্ৰাউণ্ডত মানে কিবা চিঞৰ বাখৰ আহি থাকে সেইটো কিবা হেৰি কৰিব লাগে তাৰপৰা আকৌ মানুহ নথকা টাইমতহে বনাব পাওঁ মানে কিমান টাইমত কেতিয়াবা ভিডিঅ' আহে আপোনাৰ 1.5 মাহ 2 মাহ কেতিয়াবা আকৌ 10 দিন 5 দিন তেনেকুৱা ভিডিঅ'ত আহি যায় মানে অলপ কষ্ট হয় আৰু যিমানখিনি কষ্ট কৰোঁ সিমানখিনি মানে মৰম নাপাওঁ 33টা 34টা তেনেকৈ ভিউজ আহে ইউটিউবত আৰু ফেচবুকত আহে বাদে ফেচবুকত সকলোৱে ভাল পায় ফেচবুকত 500 1000 2000 তেনেকৈ ভিউজ আহে মনিটাইজ হোৱা নাই যেনিবা আহে তেওঁ মানে সকলোকে অনুগ্ৰহ কৰিছোঁ যে ভিডিঅ'টো শেষলৈকে চাই মানে আগতে অকণমান খেলি মেলি আছিলে প্ৰথম বাহনী তলত শ্বুটিং আৰম্ভ কৰিছিলোঁ হ'লে বাহনী তলত হিন্দীত ক'বলৈ লৈছিলোঁ হিন্দী নিজে অসমীয়া ভাষা যেতিয়া অসমীয়া ভাষাই ক'ব লাগিব না হিন্দী কিহৰ ক'ম সেইটো কাৰণে হিন্দী কেঞ্চেল কৰি অসমীয়াত কৰিলোঁ মানে তেনেকৈ কৈ এতিয়া ইমানটো পৰ্যায় পাইছোঁ আৰু এইটো ভিডিঅ' মোৰ ষ্টাৰ্টিং আৰম্ভণি যে 4টা কেৰেক্টাৰ একেটা ভিডিঅ'তে ষ্টাৰ্টিং কৰিছোঁ চুৰৰ পৰা ধৰি মই কালি ৰাতি ভাবি আছিলোঁ এইটো মানে লিখিও আছোঁ ভাবিও আছোঁ দেই এইটো এনেকুৱা হ'ব মানে সেই চুৰৰ সেইটো বেলেগ এটা চিন ভৰাম বুলি ভাবিছিলোঁ হ'লে তাই একেলগে ভৰাই দিলোঁ সেইটো কাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্টটো নাথাকে একোৱে নাথাকে আৰু দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব তাৰপৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি দিব তাত ফ'ল' বোলা অপশ্যন এটা আছে এণ্টাৰটেইনাৰ কি তাত ইমানখিনিয়ে কথা কষ্ট হয় যে সেইটো কাৰণে অলপ ক'বলগীয়া হৈছে আগতেতো নকওঁৱেই এইবোৰ ফোন কৰিলে হেল্ল' ক'ত আছোঁ কি কথা কোন বোলে বে আৰু ইমান মানে অশ্লীল ভাষাবোৰ প্ৰয়োগ আজিৰ পৰা কমাবলৈ এৰিছোঁ কাৰণ মানে সৰু ল'ৰা ছোৱালী চাইতো এতিয়া অকল বেলেগ ভাষা ইউজ কৰিম ৰাছিয়ান এনেই ধেমালি কৰিছোঁ হ'ব ভিডিঅ'টো চাই ভাল পালে লাইক এটা শ্বেয়াৰ কমেণ্ট কৰিব থেংক ইউ